Hello friends, welcome to my YouTube channel Jack&Jill Gyan. আজিৰ ভিডিঅ'টোত লৈ আহিছোঁ বেসিক ইংলিছ ৱৰ্ডছ উইথ মিনিং। ইয়াৰ আগতে তোমালোকক বেসিক ইংলিছ ৱৰ্ডছ উইথ মিনিঙৰ পাৰ্ট 1টো কৰোৱা হৈছে। তোমালোকে যদি এই ভিডিঅ'খন দেখা নাই তেন্তে মোৰ ডিসক্ৰিপশ্যন বক্সত গৈ লিংকটো দিয়া আছে, তাত গৈ ভিডিঅ'খন চাব পাৰা। ফাৰ্ষ্ট ৱৰ্ডটো আছে হেপি, মানে সুখী। হি ইজ হেপি, হি সুখী আছে। ইয়াৰ আগৰ ভিডিঅ'ত তোমালোকে অকলে ৱৰ্ড মিনিং শিকিছিলা, কিন্তু এখন ভিডিঅ'ত ৱৰ্ডছ মিনিঙৰ লগতে প্ৰত্যেক ৱৰ্ডৰ এটাকৈ সেন্টেন্সত কেনেকৈ ব্যৱহাৰ কৰা হয় শিকিবলৈ পাবা। ইয়াৰ পিছৰ ৱৰ্ডটো হৈছে সেড, মানে দুখী। দে আৰ সেড, সিহঁত দুখী আছে। ষ্ট্ৰং, মানে শক্তিশালী। উই আৰ ষ্ট্ৰং, আমি শক্তিশালী আছোঁ। ভিলেজ, মানে গাঁও। দিস ইজ মাই ভিলেজ, এখন মোৰ গাঁও। চিটি, মানে নগৰ। দিস চিটি ইজ বিউটিফুল, এখন নগৰ ধুনীয়া হয়। হাউচ, মানে ঘৰ। দেয়াৰ ইজ মাই হাউচ, তাত মোৰ ঘৰ আছে। ফ্ৰেণ্ড, মানে বন্ধু। ৰাম ইজ মাই ফ্ৰেণ্ড, ৰাম মোৰ বন্ধু হয়। মিল্ক, মানে গাখীৰ। মিল্ক ইজ গুড ফৰ হেল্থ, গাখীৰ স্বাস্থ্যৰ বাবে ভাল হয়। ৱাটাৰ, মানে পানী বা জল। ৱাটাৰ ইজ লাইফ, পানী জীৱন হয়। ছিংগাৰ, মানে গায়ক। জুবিন গাৰ্গ ইজ এ ছিংগাৰ, জুবিন গাৰ্গ এজন গায়ক হয়। স্মল, মানে সৰু। মাই বেগ ইজ স্মল, মোৰ বেগ সৰু হয়। বিগ, মানে ডাঙৰ বা প্ৰকাণ্ড। দিস ইজ এ বিগ বল, এইটো এটা ডাঙৰ বল হয়। টল, মানে ওখ। হি ইজ টল, সি ওখ আছে। আণ্ডাৰ, মানে তলত। দ্য কেট ইজ আণ্ডাৰ দ্য চেয়াৰ, মেকুৰী চকীৰ তলত আছে। নিয়াৰ, মানে ওচৰত। মাই স্কুল ইজ নিয়াৰ টু মাই হাউচ, মোৰ বিদ্যালয় মোৰ ঘৰৰ ওচৰত আছে। ফ্ৰেণ্ডছ, এইখন ভিডিঅ' যদি তোমালোকক ভাল লাগিলে তেন্তে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।